বিশ্ব প্ৰসিদ্ধ ধৰ্মগুৰুসকলৰ ভিতৰত গৌতম বুদ্ধ অন্যতম এজন ধৰ্মগুৰু। তেওঁ নিজৰ শিক্ষা আৰু দৰ্শনৰ দ্বাৰা বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল দিব্য জ্ঞানলৈ স্বাগতম জনাইছোঁ। আহক আজি মহাত্মা বুদ্ধৰ এনে কিছুমান মহান বাণী শুনিম আৰু মনটোক অকণমান শান্তি দিম। এডাল জ্বলি থকা মমবাতিৰ পৰা আপুনি হাজাৰ মমবাতি জ্বলাব পাৰিব, তথাপিও সেই মমবাতিডালৰ পোহৰ কেতিয়াও কম নহয়। ঠিক সেইদৰে সুখবোৰ ভগাই ল'লে বাঢ়ি যায়, সুখবোৰ কেতিয়াও কম নহয়। হাজাৰ যুদ্ধ জয় হোৱাতকৈ নিজৰ লগত বিজয় সাব্যস্ত কৰক, আৰু তেতিয়া দেখিব জয় সদায় আপোনাৰেই হ'ব, আৰু এই জয় কেতিয়াও আপোনাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। বেয়াৰ দ্বাৰা বেয়াবোৰ কেতিয়াও শেষ কৰিব নোৱাৰে। বেয়াবোৰ কেৱল প্ৰেম ভাল পোৱাৰ দ্বাৰাই সমাপ্ত কৰিব পাৰি। আপোনাৰ নিজৰ খঙৰ বাবে আপুনি শাস্তি নাপায়, বৰঞ্চ সেই খঙৰ পৰাই আপুনি শাস্তি পাব। সত্যৰ মাৰ্গেৰে বাট বুলোৱা ব্যক্তিয়ে কেৱল দুটাহে ভুল কৰিব পাৰে। হয় তেওঁ সম্পূৰ্ণ সত্যৰ পথ অতিক্ৰম নকৰিব, নতুবা তেওঁ সত্যৰ পথেৰে বাট বুলিবলৈ আৰম্ভই নকৰিব। অতীতক লৈ কেতিয়াও চিন্তা নকৰিব, ভৱিষ্যতৰ কল্পনাত ডুব নাযাব। বৰ্তমানৰ ওপৰত গুৰুত্ব দিয়ক, আৰু ইয়েই হ'ল সুখত থাকিব পৰা একমাত্ৰ পথ। তিনিটা বস্তু কেতিয়াও লুকাই নাথাকে: সূৰ্য, চন্দ্ৰমা আৰু সত্য। খং কৰাটো কোনো অন্য এজন ব্যক্তিলৈ দলিয়াবলৈ লোৱা এটুকুৰা জ্বলি থকা কয়লাৰ দৰে। ই প্ৰথমতে আপোনাকে জ্বলাব। লক্ষ্যত উপনীত হোৱাৰ মূল মন্ত্ৰ হ'ল যাত্ৰা সাৱধানে কৰক। আপুনি লাগিলে যিমানেই কিতাপ নপঢ়ক, যিমানেই ভাল শব্দ নুশুনক, তাৰ কোনো লাভ নহ'ব যদিহে আপোনাৰ জীৱনত তাৰ কোনো প্ৰভাৱ নপৰে। সন্দেহ আৰু অবিশ্বাসৰ অভ্যাসে কোনো ভয়ানক ঘটনা নঘটায়। কেৱল সন্দেহে মানুহৰ সম্পৰ্ক ছেদ কৰে আৰু অন্ধবিশ্বাসে বন্ধুত্ব ভাঙে। সুখৰ কোনো ৰাস্তা নাই, সুখত থকাটোৱেই সকলোতকৈ ভাল ৰাস্তা। যদি আপুনি প্ৰকৃততে নিজক ভাল পায়, তেতিয়াহ'লে আপুনি আনজনক কেতিয়াও দুখ দিব নোৱাৰে। আপুনি বৰ্তমান যি, সেয়া কেৱল আপুনি বৰ্তমানলৈ যি ভাবিছে বা যি কৰিছে তাৰ পৰিণামহে মাত্ৰ। যদি কোনো ব্যক্তিয়ে বেয়া চিন্তাৰে কিবা কাম কৰিছে বা কিবা কথা কৈছে, তেতিয়াহ'লে তেওঁ কেৱল কষ্টহে পাব। যদি কোনো মানুহে ভাল কথা কয় বা ভাল কাম কৰে, তেতিয়া তেওঁৰ ছাঁটোৰ দৰে সুখে কেতিয়াও তেওঁক লগ নেৰে। যি আপুনি চিন্তা কৰে সেয়া আপুনি কৰিব পাৰে, যি আপুনি অনুভৱ কৰে তাক আপুনি আকৰ্ষিত কৰিব পাৰে, যাৰ আপুনি কল্পনা কৰে তাক আপুনি নিৰ্মাণ কৰিব পাৰে। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।